নেতাজী সুভাষ চন্দ্ৰ বসু জন্ম হৈছিল 23 জানুৱাৰী 1897 চন উৰিষ্যাৰ কটক চহৰত। মাতৃৰ নাম প্ৰভাৱতী দেৱী, পিতৃ জানকীনাথ বসু। তেখেতে মাক দেউতাকতকৈও দেশ মাতৃক আপ্ৰাণ ভাল পাইছিল আৰু দেশৰ হকে সদায় যুঁজি গৈছিল। তেখেতে 1919 চনত কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা BA পাছ কৰে আৰু পিছলৈ সেই কলেজখনৰ পৰাই তেওঁ MA পাছ কৰে। তেওঁ দেশ মাতৃক মনে প্ৰাণে ভাল পাইছিল। দেশ মাতৃৰ বাবেই তেওঁ সদায় যুঁজি গৈছিল। দেশৰ বাবে যুঁজি যোৱা বা প্ৰাণ আহুতি দিয়া শ্বহীদ ব্যক্তিসকলৰ মাজৰে এওঁ আছিল এজন মহান ব্যক্তি। এখেতে দেশৰ বাবে এক উদ্ৰান্ত কণ্ঠস্বৰে দেশমূলক বাণী আগবঢ়াইছিল যে মই তোমাক তেজ দিম আৰু তুমি মোক স্বাধীনতা দিবা। এই বাণী শুনি বহুতো লোকে উৎসাহ পাইছিল আৰু স্বাধীনতা সংগ্ৰামৰ বাবে আগুৱাই আহিছিল। আজিৰ এই বিশেষ দিনটোত আমি তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। দেশ মাতৃৰ বাবে তেওঁ কৰা কষ্ট আৰু ত্যাগ আমাৰ বাবে সদায় অতুলনীয় হৈ ৰ'ব। তেখেত এজন আছিল চৰমপন্থী নেতা। 1942 চনত কংগ্ৰেছ দল ত্যাগ কৰি তেখেতে 1942 চনতেই আজাদ হিন্দ ফৌজ গঠন কৰে আৰু জাপানে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰা হেতুকে 1943 চনত এই সংগঠনটি ভংগ হয় আৰু এই কথাৰ বাবে তেওঁ মনত দুখ পায় আৰু 1945 চনত জাপানলৈ বিমান যাত্ৰা কৰে। 1945 চনৰ জাপানৰ এই বিমান যাত্ৰাতে জাপানৰ টাইহুক বিমান দুৰ্ঘটনাত তেখেতৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে যদিও এই কথা এতিয়ালৈ নিশ্চিত হোৱা নাই। তেখেতে 1992 চনত মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা লাভ কৰে। এখেত আমাৰ বাবে সদায় চিৰস্মৰণীয় ব্যক্তি। এওঁলোকৰ দৰে দেশপ্ৰেমীমূলক ব্যক্তিসকলৰ বাবে আমি আজি স্বাধীনতা লাভ কৰিছোঁ আৰু স্বাধীন দেশৰ বাসিন্দা হ'ব পাৰিছোঁ। এওঁলোকৰ বাবে আমি আজি দেশৰ হকে জয়গান গাব পাৰিছোঁ।